हेलो फ्रेंड्स, आज आमी कथा पातिम जार्ज कोड डिब्रुगढ़त खाली हुआ चौकीदार पोस्टर विषय। गतिके भिडिओটো स्किप नकरि शेषলৈকে চাই থাকিব। যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু ভিডিওটোত এটা লাইক কৰি দিব যাতে ভৱিষ্যতৰ ভিডিওসমূহ বনাবলৈ মই উৎসাহিত হওঁ। সো আহক আৰম্ভ কৰো আজিৰ এই ভিডিও। ডিব্ৰুগড় জাৰ্জ কোৰ্টত খালী হৈছে চকীদাৰ পোষ্ট। গভৰ্ণমেণ্ট জব ডিষ্ট্ৰিক্ট এণ্ড চিজন জাৰ্জ কোৰ্ট এছাম ডিব্ৰুগড়। মিনিমাম চেলাৰী হ'ব 12,000 টকা, মেক্সিমাম চেলাৰী হ'ব 52,000 টকা। নাম্বাৰ অফ ভেকেঞ্চি আছে এটা। কোৱালিফিকেশ্যন বিচাৰিছে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব। ইণ্ডাষ্ট্ৰী হৈছে লিগেল। পোষ্টটোৰ নাম হৈছে চকীদাৰ ভেকেঞ্চি 1 ডিষ্ট্ৰিক্ট এণ্ড চিজন জাৰ্জ কোৰ্ট এছাম। ইয়াত কিছু টাৰ্মছ এণ্ড কণ্ডিশ্যন দিছে। কেণ্ডিডেটজন 5 আৰু 8 ধাৰা মতে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। কেণ্ডিডেটজন হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব আৰু যিকোনো স্পেচিয়েল কিছুমান স্কিলছ থাকিব লাগিব। এপ্লিকেশ্যনখন আপোনালোকে সেল্ফ এটাষ্টেড কৰিব লাগিব। লগতে কোৱালিফিকেশ্যন HSৰ চাৰ্টিফিকেট লাগিব, এজ চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, ইনকাম SC চাৰ্টিফিকেট আদি লাগিব আৰু ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব অফিচত দিয়াৰ বাবে। সো এডভাৰটাইজখনৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰে, গোটেইখিনি বুজি পাব। আৰু ইয়াৰ লাষ্ট ডেট হৈছে 31 অক্টোবৰ 2019। সো আপোনালোকে এই লিংকটোৰ মাধ্যমেৰে ডিছক্ৰিপশ্যনত যায় তাৰ পৰা আপোনালোকে চাই ল'ব পাৰে। সো ফ্ৰেণ্ডছ, আজিলৈ বাছ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো শেষত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব যাতে ভৱিষ্যতৰ ভিডিঅ'সমূহ বনাবলৈ মই উৎসাহিত হওঁ। সো ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ। ধন্যবাদ। জয় আই অসম।